ঠাইলৈ গৈ দেখুৱাম আপোনালোকক। গতিকে ভিডিঅ'টো শেষলৈকে চাই যেন। বাছখন আহি পালেহি তিনিচুকীয়া যাবলৈ। বাছখন উঠি দেখিছোঁ মানুহ আছে যথেষ্ট। চিট নাই, বাছলৈ যাব কৈছে। থাকিবনো কিনে, তিনিচুকীয়া পৰা ডিব্ৰুগড় যাত্ৰা। বাছলৈ যাব লাগিব আৰু উপায় নাই। ইয়াত তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ যোৱা বাছ। এয়া বাছত সকলোৱে ব্যস্ত। মই থিয় হৈ যাব লগা হৈছে, উপায় নাই আৰু, চিট নাপালো। এই আংকুলজন আগত আছে, কি কৰিব। আপোনালোকে নিশ্চয় দেখিছে ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া যাত্ৰা। ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ যোৱা বাছবিলাক কেনেকুৱা। আজি ইমানো ভিৰ নাই অৱশ্যে, নহ'লে কেতিয়াবা আকৌ মানে গোটেই ঠেলা হেঁচা, মানে কি ক'ম আৰু, এই বিশেষকৈ অফিচিয়েল টাইমত তেনেকুৱা হয় মানে। চাওঁ আৰু, নামিব হৈছেই। বাছৰ পৰা নামি য'ত ফুল বিক্ৰী কৰে, ফুলৰ দোকানৰ ফালে আগবাঢ়িছোঁ। এই আংকুলজন বাছত দেখাজনৰ নহয়। বহুত আগতে নামি দিলোঁ আচলতে। ভালেই, একো নাই, স্বাস্থ্যৰ কাৰণে ভালেই খোজ কঢ়াটো। চক এয়া তিনিচুকীয়া। এইজনী কি কৈ থৈ গ'ল মই ধৰিব নোৱাৰিলোঁ, মোক নাই কোৱা অৱশ্যে। তিনিচুকীয়াত আজিকালি শিক্ষাবৃত্তিও বাঢ়িছে। ইনি ইয়াৰ স্থানীয় নহয়, দেখাতে গম পোৱা গৈছে। যি কি নহওক, পাবহি হৈছে আৰু। ফুলৰ মাৰ্কেটত আহি পালোহি, সোমাই চাওঁ এখনত। কিমান দাম বোলে? 30 ন? অকল এইটোৱে, বেলেগ কালাৰ নাই? বেলেগ ফুল নাই? তিনিটা কালাৰ আহে ন? আন এখনত গৈ চাওঁ এতিয়া। ইয়াত কিবা এখনো আছে। বাহ বাহ, কেনেকে এইটো? 5 টকা। আগত 30 টকা ক'লে যে? ক'ৰ পৰা আন ফুলটো? কেইটা লাগে? কেজি হিচাপত ন বিক্ৰী হয়? ৰখিব, চাওঁ আৰু এখনত গৈ চাওঁ। চবতে দামবিলাক বেলেগ বেলেগ দেখিছোঁ। ইয়াত গোলাপ ফুলো দেখিছোঁ।
40 টকা এটাত। বহুত ধুনীয়া গোলাপ। অলপ আগলৈ যাওঁ। বজাৰত পোৱা তথ্যসমূহ শেষত লিখিত ৰূপত উপস্থাপন কৰা হৈছে, গতিকে সকলোৱে ভালদৰে চাই লয় যেন।